Super Hits 93.5 Red FM সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। আহক প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ এখন নতুন চিঠিৰে। আপুনি হেডফোনডাল লৈ সাজু হৈ যাওক আৰু মই চিঠিখনৰ লগতে একেবাৰে সাজু। চিঠিখনত লিখিছে, মাই লাভ ইজ নট ফৰ ইউ। হাই পাহিবা, প্ৰথমে তোমালৈ বহুত মৰম যাচিলোঁ। পাহিবা, তোমাৰ মাতটো সঁচাই বহুত ধুনীয়া। তোমাৰ মাতত লাভ ষ্টৰীবোৰ শুনাৰ মাদকতাই বেলেগ। সেইকাৰণে মোৰ ষ্টৰীটো তোমাৰ মাতত শুনাৰ আশাৰে তোমালৈ পঠিয়াই দিলোঁ। পাহিবা, মই ঋতুপৰ্ণা, ঘৰ নলবাৰীত। মোৰ লাভ ষ্টৰী আৰম্ভ হৈছিল 2019 চনত। তেতিয়া মই MA 4th ছেমিষ্টাৰত আৰু শংকৰ NITৰ পৰা তেতিয়া লাষ্ট ছেমৰ পৰীক্ষা দিছিল। আমি একেখন জুনিয়ৰ কলেজত পঢ়িছিলোঁ আৰু তেনেকৈ মই তাক আগৰ পৰাই চিনি পাওঁ। আমাৰ মাজত কথা হোৱা নাছিল যদিও তাক মই আগৰে পৰা নম্ৰ বুলি জানিছিলোঁ। 13 জুন 2019ৰ দিনা ৰাতিপুৱা মই ফেচবুক খুলি দেখিলোঁ যে সি মোক ৰিকুৱেষ্ট পঠাইছে আৰু মই একচেপ্ট কৰিলোঁ। গধূলি প্ৰায় 6 মান বজাত মোক এক্সামৰ বাবে শুভেচ্ছা জনাই সি মোলৈ মেছেজ দিলে। তেনেকৈ আমাৰ কথা আগবাঢ়িল। এনেকৈ কম দিনতে আমাৰ বন্ধুত্বও গভীৰ হ'ল। বা সি কবিতা লিখিছিল। মোৰ নম্বৰটো লৈ সি মোলৈ তাৰ নিজৰ কবিতা পঠিয়াই দিলে। এনেকৈ 10 দিন কথা পতাৰ পিছত 2019 চনৰ 23 জুনৰ দিনা সি মোক প্ৰপ'জ কৰিলে। সেইদিনা মই তাক একো নক'লোঁ, কাৰণ ইমান পটককৈ ৰিলেশ্যনশ্বিপ এটাত মই সোমাব খোজা নাছিলোঁ। মই তাক কৈছিলোঁ যে মোক অলপ সময় লাগে, কাৰণ বা মই তাৰ আগলৈকে কোনো ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত সোমোৱা নাছিলোঁ। মোৰ আগতে নিজা ফোনো নাছিলে। 2017 মানত প্ৰথম এটা ফোন লৈছিলোঁ। ছ'চিয়েল মিডিয়াৰ পৰাও দূৰতেই আছিলোঁ। আৰু বা মই ঘৰৰ একমাত্ৰ সন্তান, ঘৰত মা আৰু মই। এইবোৰত আগবাঢ়িব সাহসো নাছিলে। ঘৰৰ কথাই ভাবোঁ যাতে মই যাৰে লগতে বিয়া নহওঁ কিয় সি মোৰ ঘৰখনকো চাওক অন্তত। এইখিনিতে এটা কথা কওঁ, মই শংকৰৰ লগত ৰিলেশ্যনশ্বিপত অহাৰ 2 বছৰমান আগতে ল'ৰা এজনৰ লগত কথা পাতিছিলোঁ, কিন্তু আমাৰ ৰিলেশ্যনশ্বিপ নাছিল। 3 মাহমান কথা পতাৰ পাছত গম পালোঁ তাৰ কোনোবা বেলেগ গাৰ্লফ্ৰেণ্ড আছে। গতিকে মই তাৰ লগত কথা পতা সম্পূৰ্ণ বন্ধ কৰিলোঁ। এইখিনি কথা মই শংকৰক কৈছিলোঁ আৰু ক'লোঁ যে মানুহক পটককৈ বিশ্বাস কৰিব নোৱাৰি। বা মই তাক মুখত এনেকৈ কৈছিলোঁ যদিও মোৰ মনত তাৰ প্ৰতি কিবা এটা আহিছিল। তাৰ কথা ব্যৱহাৰত মই বিচৰা ধৰণৰ ল'ৰাজনেই লাগিছিল। মই তাৰ লগৰ দুটামানক তাৰ বিষয়ে সুধিলোঁ, কাৰণ সিহঁত মোৰো ভাল বন্ধু। সকলোৱে সি ভাল বুলিয়ে কৈছিল। এনেদৰে কথা পতাৰ পিছত সি মোৰ কথাৰ পৰা গম পাইছিল যে ময়ো তাক ভাল পাওঁ। সেইকাৰণে সিও মোক সুধি আছিলে মই কেতিয়া য়েছ ক'ম। আৰু 2019 চনৰ 3 জুলাইৰ দিনা ময়ো তাক ভাল পাওঁ বুলি ক'লোঁ। আৰু এনেদৰে আমাৰ সম্পৰ্ক আৰম্ভ হ'ল। আজি শুনি গৈ থাকিম ঋতুপৰ্ণাৰ লাভ ষ্টৰী, মাই লাভ ইজ নট ফৰ ইউ। আহক আগবাঢ়ো গীতৰ মাজলৈ। 93.5 ৰেড FM বাজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ঋতুপৰ্ণাৰ ষ্টৰী, মাই লাভ ইজ নট ফৰ ইউ। আগলৈ চিঠিখনত লিখিছে, তাৰ এমাহমান পিছত সি কানপুৰ IITত কিবা কোৰ্চ কৰিবলৈ গুচি গ'ল আৰু সি মোক কৈছিল তাৰ ফৰেইনত PhD কৰা বহুত ইচ্ছা। ইয়াত 2 বছৰীয়া কোৰ্চটো কৰি সি বাহিৰলৈ গৈ PhD কৰি ঘূৰি আহিব। কিন্তু বা তাক বাহিৰত যাব দিব মোৰ একদম মন নাছিলে। কিন্তু কানপুৰত গৈ গম পালে 2 বছৰীয়া কোৰ্চটো কৰোঁতে তাত 3-4 বছৰৰ আগত IITৰ পৰা ডিগ্ৰী নিদিয়ে। এইফালে বাহিৰলৈ গ'লে আকৌ 4-5 বছৰ, মুঠতে প্ৰায় 7 বছৰমান বাহিৰত থাকিব লাগিব। এইবোৰ ভাবি বেয়া লাগিলে আৰু সেইকাৰণে মই তাক যাবলৈ দিব বিচৰা নাছিলোঁ। লগতে আমি ছেইম বেটছো আছিলোঁ। একে লগৰ হ'লেও অলপ প্ৰব্লেম হয়েই, তাতে ইমান বছৰ। এইবোৰ ভাবি ভাবি সি গুৱাহাটী IITলৈ PhDৰ কাৰণে গুচি গ'ল। সি PhDৰ কাৰণে গুৱাহাটী IITত দিয়া ইণ্টাৰভিউটোত ছিলেক্ট হৈছিল। সেইকাৰণে সি আৰু কানপুৰলৈ কোৰ্চটো কৰিবলৈ নগ'ল। ইয়াত সি PhDত এডমিশ্যন ল'লে।
বা সি একেবাৰেই টাইম নাপায় ৰুমৰ পৰা কলেজলৈ আহোঁতে যাওঁতে সি মোলৈ ফোন কৰে আৰু সপ্তাহত ৰবিবাৰে আমি ভালকৈ কথা পাতোঁ কেতিয়াবা ৰবিবাৰেও সি কলেজলৈ আহিবলগীয়া হয় এইফালে ময়ো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEdত এডমিশ্যন ল'লোঁ দিনটো ময়ো কলেজতে থাকোঁ কিন্তু বা সেই কম সময়ৰ কথাটো আমাৰ মাজত বহুত আন্তৰিকতা আছিলে দুপৰীয়া কলেজৰ পৰাই মই তাক কিবা খালেনে নাই বুলি মেছেজ কৰোঁ সিও মোলৈ মেছেজ কৰে আমি তেনেকৈ সুখী আছিলোঁ কেতিয়াবা আমি মেছেজ কৰি থাকিলে সি পটককৈ নোহোৱা হয় ইয়াৰ কাৰণে সদায় গালিও খাইছিলে সি গালিৰ মাজতো তাৰ প্ৰতি মৰম বহুত আছিলে সি কেতিয়াবা প্ৰজেক্টৰ কামত পুৱা ৰাতি ৩-৪ বজাত কলেজৰ পৰা ৰুমলৈ যায় আৰু সি ৰুম নোপোৱালৈকে মই সাৰে থাকোঁ এই কথাত সি মোক খঙো কৰিছিল এনেকৈ আমাৰ সম্পৰ্ক 9 মাহ হ'ল এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাজত শংকৰ আৰু ঋতুপৰ্ণৰ লাভ চলি থাকিলে দুয়ো পঢ়াক লৈ খুব ছিৰিয়াছ আৰু পঢ়াৰ মাজত যিখিনি সময় পায় সেইখিনি দুয়োজনে ইজনে সিজনৰ লগত স্পেণ্ড কৰে অ'ভাৰ ফোন আগলৈ গৈ থাকিম শুনি থাকক আজিৰ ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ ঋতুপৰ্ণাৰ ষ্টৰী মাই লাভ ইজ নট ফৰ ইউ আগলৈ তেওঁ লিখিছে 2020 চনৰ 21 মাৰ্চ লকডাউনৰ কাৰণে সি ঘৰলৈ আহিলে তাৰ ঘৰত তাৰ মাক দেউতাক আৰু ভনীয়েক এজনী ভণ্টিয়ে আমাৰ কথাবোৰ গম পাইছিলে আমি দুয়োটাই কেতিয়াবা কথাও পাতোঁ তাই তেতিয়া মেডিকেলৰ এণ্ট্ৰেঞ্চৰ বাবে প্ৰিপেৰেশ্যন কৰি আছিলে সি ঘৰত অহাৰ পিছত মোক এদিন তাৰ হাত এখনৰ বিষ বুলি কোৱাত মই ভণ্টিক এই কথাটো ক'লোঁ তাৰপিছত কি হ'ল নাজানো পাহিবা তাই মোক তাৰ ফোনৰ পৰা চবতে ব্লক কৰিলে তাই তাক খঙতে ক'লে যে সি মোক বেছি ভাল পায় তাইক হেনো ভাল নাপায় কিন্তু বা মই যিমানখিনি জানো সি চবতকৈ বেছি নিজৰ ভনীয়েককে ভাল পায় আমাৰ কথাৰ মাজত প্ৰায়ে ভণ্টিৰ কথাও ওলায় সি মোক গিফ্ট দিলেও মই তাইকে আগতে দিবলৈ কওঁ যাতে তাই বেয়া নাপায় মই তাইকো নিজৰ ভণ্টিৰ দৰেই মৰম কৰিছিলোঁ সেইদিনা ৰাতি তাই ব্লক খুলি দিলে কিন্তু বা সিদিনাৰ পৰাই আমাৰ সম্পৰ্কটো দুৰ্বল হ'ব ধৰিলে সেইদিনাৰ পৰা সি মোৰ লগত কথা পতা বহুত কমাই দিলে মাজে মাজে কথা হয় যদিও মোৰ এনে লাগে যেন সি বাধ্য হৈহে কথা পাতিছে তাৰ সেই আগৰ আগ্ৰহ নোহোৱা হৈ আহিছিল সি ছিৰিজ চাই থাকে কিন্তু মই মেছেজ দিলে বিজি বুলি কয় এনে কাৰণতে আমাৰ কাজিয়াও আৰম্ভ হ'ল এদিন মই ৰাতি কান্দিয়ে তালৈ মেছেজ দিছিলোঁ প্ৰায় 1 মান বজাত আৰু সুধিলোঁ কিয় এনে কৰি আছে মোৰ লগত কিন্তু বা সি মোক ওলোটাই খংহে কৰিলে মেছেজ কৰাৰ কাৰণে আৰু ক'লে ভণ্টিয়ে হেনো খং কৰে সেইকাৰণে সি মোক মেছেজ দিয়া নাই এনেকৈ আপ ডাউন হৈ আমাৰ ৰিলেশ্যনশ্বিপ চলি থাকিলে এটা কমপ্লেক্স ৰিলেশ্যনশ্বিপ হৈ পৰিছে শংকৰ আৰু ঋতুপৰ্ণাৰ আৰু ৰিজন হৈছে শংকৰৰ ভনীয়েক আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ ঋতুপৰ্ণাৰ ষ্টৰী মাই লাভ ইজ নট ফৰ ইউ আগলৈ তেওঁ লিখিছে মই আমাৰ সম্পৰ্ক ভাল কৰাৰ স্বাৰ্থত ভণ্টিক একো নক'লোঁ তাইক আগৰ দৰে মেছেজ দি থাকিলোঁ কিন্তু ই মোৰ লগত কথা ভালকৈ নকয় বিজি বুলি কয় বা তাৰ পঢ়া টাইম বাদ দি সি মোৰ লগত কথা পাতিব নালাগে এটলিষ্ট ছিৰিজ চোৱা সময়ত অলপ সময়টো উলিয়াব পাৰে কথা পাতক কিন্তু সি অলপো পৰিৱৰ্তন নহ'ল তাৰ কথা বা ব্যৱহাৰত মই বুজি পাওঁ যে তাৰ মোৰ প্ৰতি একেবাৰে ইণ্টাৰেষ্ট নোহোৱা হৈছে কিমান আৰু কান্দিম বা কিমান সময় খুজিম এইবোৰে মোক বৰ কৰিলে সদায় খং উঠে মোৰ সি মাত্ৰ কয় ঘৰত আছোঁ মই মা দেউতা আছে মই বিজি থাকোঁ কথা পাতিব টাইম নাই মই ৰাতি 12টা মানলৈ তালৈ ৰৈ থাকোঁ কথা পাতিম বুলি তাৰ মা দেউতা শোৱালৈকে ময়ো বাট চাওঁ তেনেকৈ সপ্তাহত এদিনহে মোৰ লগত কথা পাতে কেতিয়াবা সপ্তাহৰ সেই এদিনটোতো অলপ সময় কথা পাতি তাৰ চকু বিষাইছে বুলি কৈ ফোনটো কাটি দিয়ে কিন্তু বাকী কেইটা দিন সপ্তাহৰ ৰাতি 3-4 বজালৈকে ছিৰিজ চায় তেন্তে মোৰ কিয় খং নুঠিব বা কওকচোন আমাৰ এনেও লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ মাত্ৰ এবাৰ আমি লগ পাইছোঁ তাৰপিছতো মই তাক আপত্তি কৰা নাছিলোঁ কিন্তু বা ফোনতেই টাইম বিচাৰিছিলোঁ
10 মিনিটো সি মোক নিদিয়ে ইমান কিহত বিজি থাকে লগতে আমাৰ কাষ্টটো বেলেগ এইবোৰতো আছেই মাজতে মই তাৰ ঘৰত ক'বলৈ তাক মই জোৰো কৰিছিলোঁ মোক আঁকোৱালি ল'বনে নাই মোক সেই এশ্বুৰেঞ্চটো লাগিছিলে কিন্তু বা সি ক'লে ভণ্টিয়ে এইবাৰ এক্সাম দিব চ' সেইকাৰণে সি নকয় আৰু মই একো নক'লোঁ এনেকৈ ৰিলেশ্যনটো চলি থাকিলে 5 দিনমান অকল গুড মৰ্ণিং মেছেজ এটাই দিয়ে আৰু দিনটো একো এটা খবৰ নলয় এদিন মই খঙতে তালৈ ফোন কৰি কিবা কিবি ক'লোঁ ৰিলেশ্যনত থাকিব নে নেথাকে সেয়াও সুধিলোঁ সি থাকিম বুলি কোৱাত টাইম দিব ক'লোঁ সিও ক'লে দিম বুলি কিন্তু বা সি অলপো সলনি নহ'ল আনকি মাক দেউতাকৰ আগত ফোন ৰিচিভ কৰিব লগা কাৰণে সি আৰু ভণ্টিয়ে মোক খংহে কৰিলে তাক মই ঘৰৰ বাহিৰলৈ ওলাই আহি কওঁ যে ফোনটো ৰিচিভ কৰিব যদি মাক দেউতাকৰ আগত দিগদাৰী হয় সেই বুলি কোৱাত সি ক'লে যে তাৰ হেনো এনেকুৱা অভ্যাস নাই গতিকে সি বাহিৰত আহি কথা নাপাতে ইমানৰ পাছতো ভণ্টি আৰু তাক মই চৰি বুলি ক'লোঁ ভাবিলোঁ ভুলটো চাগে মোৰেই কিন্তু বা সিহঁতে মোক বেয়াই পাই থাকিলে ৱেল ঋতুপৰ্ণা ইমানখিনি পঢ়ি মই এটা কথা গম পাইছোঁ যে শংকৰ এই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাব বিচাৰিছে ডেফিনেটলি আৰু অজুহাত দিছে ভনীয়েকৰ নাম গতিকে তুমি যিমানে চেষ্টা নকৰা কিয় আই এম চিয়'ৰ আগলৈ পঢ়ি গৈ থাকিলে গম পাম বাট তুমি যিমানে চেষ্টা নকৰা কিয় ডেফিনেটলি তেওঁ সিদ্ধান্ত লৈয়ে লৈছে যে তেওঁ এই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাব বা তেওঁ এই ৰিলেশ্যনশ্বিপটোত থাকিব বিচৰা নাই চ' সেইকাৰণে সকলো ধৰণৰ অজুহাত তেওঁ আগবঢ়াবলৈ ধৰিছে তোমাৰ আগত এনিৱে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহ ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Subo Hits 93.5 Red FM at Mosa Pune Khodi Pahi and welcome back to the show Red FM Love Story. Aji khuni asu Ritupurnar story My love is not for you. Agile te likise ba moi duporia khodai rokhu hi message dibo boli tak moi 3 bajat roi thakim boli kau kintu ba ek hoptahe kono din eku nahil kintu hi online thake moi message korile koy ma bhonti ase etia khubo hoise ebur uttor die এনেকৈ প্ৰায় এমাহ পাৰ হ'ল এদিন তাৰ FB-টো খুলিব খুজোতে দেখিলোঁ তাৰ পাছৱৰ্ড বেলেগ হৈছে আমাৰ দুয়োৰে সেম পাছৱৰ্ড আছিলে আৰু সিয়ে সেম ৰাখিছিলে মই তাক সোধাত সি ক'লে তাৰ ভণ্টিয়ে বোলে চেঞ্জ কৰি দিছে মই তাৰ পাছৱৰ্ড জানিলে বোলে তাৰ প্ৰাইভেচি নোহোৱা হ'ব বা এইবোৰ শুনিও মোৰ বহুত খং উঠিল কিয় সি বাৰে বাৰে তাইক মাজত আনে আমাৰ ৰিলেশ্যনশ্বিপটোৰ ক্ষেত্ৰত তাইক সি একো নকয় বাট মোক বাৰে বাৰে হাৰ্ট কৰে মই বা বহুত কান্দো তাই তাৰ ফোনৰ পৰা মোক ব্লক কৰিলেও সি তাইক একো নকয় সি নিজে পাছৱৰ্ড সেম ৰাখি তাই পাছৱৰ্ড চেঞ্জ কৰি দিলে তথাপিও তাইক একো নকয় কিন্তু মোক সি ভুল বুজে তো মই হাৰ্ট হ'ম নে নহ'ম বা তাই বেয়া পায় কাৰণে মোৰ লগত সি কথাও নাপাতে মই বোলে একোৱে নুবুজো বা সি মেচিয়ৰ ল'ৰা এটলিষ্ট ভুলটো ভুল বুলি ক'ব লাগে ন তাই যদি ভুল তাইক এটলিষ্ট কওক যে তাই ভুল মই যদি ভুল তেতিয়াহ'লে মোক দেখুৱাই দিয়ক কিন্তু একো নোহোৱাকৈ সি মোক ইমান কিয় দুখ দিছে কিন্তু কি জানাবা সি মোক কি ক'লে ভণ্টিয়ে মেডিকেলৰ এক্সাম দিব সেইকাৰণে বোলে তাইক একো ক'ব নোৱাৰে তাইৰ হেনো মেণ্টেল ষ্ট্ৰেছ হ'ব এইফালে মই যে হাৰ্ট হৈ আছোঁ কান্দি আছোঁ তাৰ একো গুৰুত্বই নাই কোন বাৰু মেচিয়ৰ্ড বা ইয়াৰ পিছত মই ভণ্টিক সুধিলোঁ তাই মোক কিয় ইমান বেয়া পায় তেতিয়া তাই মোক খঙতে ক'লে তোক কিয় কম কাম নাই নেকি মোৰ বা কথাষাৰ শুনি মই বহুত হাৰ্ট হ'লোঁ সেইদিনাই শংকৰ আৰু মোৰ কাজিয়া লাগিলে মই খঙতে ভণ্টিক এনেকৈ আমাৰ মাজত চবতে সোমাই থাকিবলৈ বাধা দিলোঁ আৰু ক'লোঁ যে এইবোৰ স্বভাৱ যাতে সলনি কৰে নহ'লে পিছত চবৰে চকুত বেয়া হ'ব কিন্তু বা সেইখিনি কোৱাৰ পিছত দুয়োটাৰে খং মই পেটত কথা ৰাখিব নোৱাৰোঁ আৰু সেইবাবে স্পষ্টকৈ গোটেইখিনি কথা মই তেওঁলোকৰ আগত কৈ দিলোঁ সি তাৰ ভনীয়েকক মৰম কৰক ময়ো তাইক মৰম কৰোঁ সেই বুলি আমাৰ মাজত তাইক আনি মোক বাৰে বাৰে হাৰ্ট কৰাটো মই সহ্য কৰিব নোৱাৰোঁ মই এইখিনি কোৱাত সি মুখেৰে একো নক'লে মাত্ৰ এটাই উত্তৰ দিলে ভণ্টিয়ে মেণ্টেল ষ্ট্ৰেছ পাব এক্সাম আহি আছে চ' মই এতিয়া একো নকওঁ ৱেল মই নিজেও একচুৱেলি বুজি পোৱা নাই যে কথাটো কি কেতিয়াবা ক্লিয়াৰলি গম পোৱা যায় যে মানুহৰ পাৰ্পাছটো কি হয় কিন্তু ইয়াত ভনীয়েকেও তোমাক অসন্মান কৰি আছে সিটো বাৰু কৰিছে দুয়োটাই তোমাৰ লগত কথা পাতিব বিচৰা নাই বা তুমি তাহাঁতৰ লগত কথা পাতিবলৈ আৰু অসন্মান পাবলৈ তুমি বাৰে বাৰে এপ্ৰ'চ কৰি আছা চ' মই একচুৱেলি বুজি পোৱা নাই যে খেলি মেলিটো ক'ত লাগিছে
এনিৱে আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে আপুনিও ৰৈ থাকক N93.5 ৰেড FM বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহিৰ আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছো ঋতুপৰ্ণাৰ ষ্টৰী মাই লাভ ইজ নট ফৰ ইউ আগলৈ তেওঁ লিখিছে তাৰ এনেবোৰ বিহেভিয়াৰ মই মোৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ ফ্ৰেণ্ডবোৰে ক'লে সি IIT লৈ গৈ কি ৰেছপন্স দিয়ে তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিব ময়ো বাট চালোঁ জুনৰ 17 তাৰিখে সি গ'ল কিন্তু বা মই সেই আগৰ শংকৰক তাৰ মাজত বিচাৰিয়ে নাপালোঁ তাত গৈ ইমানেই বিজি হ'ল যে কথা পাতিবলৈ কি টাইম নাই মই ফোন কৰিলেও কথা পাতি ভাল নালাগে কিবা সেই আগৰ তাৰ আন্তৰিকতাটো নোহোৱা হ'ল আগতে ৰাস্তাত ফোন কৰিছিল এতিয়া তাকো নকৰে সপ্তাহত এটাও ফোন নাহে সুধিলে কয় কামৰ প্ৰেছাৰ ভণ্টিৰ এক্সাম চ' তাৰ কথা পতা নহয় এইবোৰ বোলে টেনশ্যন বা পৃথিৱীত কিজানি এজনো ল'ৰাই এনেকৈ ভনীয়েকৰ এক্সামৰ কাৰণে গাৰ্লফ্ৰেণ্ডৰ লগত কথা নপতাকৈ নাথাকে কোনো মানুহ ইমান বিজি নহয় যিমান সি দেখুৱায় ব্যস্ততাৰ মাজতে সি ছ'চিয়েল মিডিয়াত থাকে ফিল্ম চায় কিন্তু কথা পাতিবলৈ তাৰ টাইম নাই বিশ্বাস কৰক বা মই কান্দি কান্দি দিনটোৰ 5 মিনিট দিলেও হ'ব বুলি কৈছিলোঁ তাৰ পিছতো সি মোক নিদিলে মোৰো ইচ্ছা যায় কথা পাতিব তাতে আকৌ তাক বছৰত এবাৰহে লগ পাইছোঁ কিন্তু বা তাৰ গুৰুত্বই নাই কথা পাতিলেও এনেই আৰু ৰিপ্লাই দি হ'ব কৰি থৈ দিয়ে কেতিয়াবা আকৌ মেছেজ চিন কৰিও ৰিপ্লাই নিদিয়ে 10 দিনমানৰ মূৰত কেতিয়াবা ভালকৈ কথা পাতে কিন্তু পিছদিনা তাৰ বিহেভিয়াৰ আকৌ চেঞ্জ হয় কেতিয়াবা মই মেছেজ দিলে কাম আছে বুলি কয় কিন্তু তাৰ 10 মিনিটমান পাছত আকৌ সি অনলাইনে থাকে ৱেল ঋতুপৰ্ণা শংকৰ একদম এই ৰিলেশ্যনশ্বিপটোৰ পৰা ওলাব বিচাৰিছে সেইটো একদম খাটাং আৰু সি কি অজুহাত দি আছে সেইটো মই নাজানো কিন্তু ৰিলেশ্যনশ্বিপটোৰ পৰা যে সি ওলাবলৈ বিচাৰিছিল সেইটো কথা একদম ক্লিয়াৰ হৈ গৈছে আৰু সেইকাৰণে সি এভইড কৰিছে চব ধৰণৰ ৰিজন দি সি এভইড কৰি আছে কাৰণ তাৰ ৰিজন ষ্ট্ৰং পইণ্ট একো নাই যে সি এই ৰিলেশ্যনশ্বিপটোৰ পৰা কিয় ওলাব বিচাৰিছে গতিকে সেইকাৰণে যি পাৰে সেই গোটেইবোৰ ৰিজন তোমাৰ সন্মুখত দি আছে চ' ডেট ইউ আণ্ডাৰষ্টেণ্ড ডেট হি ইজ ডান অফ দিছ ৰিলেশ্যনশ্বিপ চ' আগলৈ গৈ থাকিম N93.5 ৰেড FM বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' Red FM লাভ ষ্টৰী আজি শুনি আছোঁ ঋতুপৰ্ণাৰ লাভ ষ্টৰী মাই লাভ ইজ নট ফৰ ইউ আগলৈ তেওঁ লিখিছে এদিন বা মই তাক সুধিলোঁ সি মোক ভাল পায় নে নাপায় সি উত্তৰত কি ক'লে জানাবা আগতে বোলে মোক ভাল পাইছিলে কিন্তু এনেকৈ পাৰ্মানেণ্ট ৰিলেশ্যনশ্বিপ কৰিব নোৱাৰে মোৰ লগত পিছত বোলে প্ৰব্লেম হ'ব সি বোলে বেছি বিজি হৈহে যাব মই তেতিয়া তাক ক'লোঁ যে সি যদি তেনেকৈ ভাবে ময়ো মোৰ ফালৰ পৰা ৰিলেশ্যনশ্বিপটোৰ পৰা দূৰত আহিম সি তেতিয়া হ'ব বুলি ক'লে এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপটো ভাগিলে মই কি ভাবিছিলোঁ জানাবা সি ঘূৰি আহিব কিন্তু বা 1.5 মাহে না তাৰ মেছেজ না তাৰ ফোন 16 ছেপ্টেম্বৰত মোৰ বাৰ্থডে ৰাতি 12 বজাৰ পৰা মোৰ ফ্ৰেণ্ডছসকলে মোক উইশ কৰিলে মই ভাবিছিলোঁ তাৰ এটা হ'লেও মেছেজ আহিব মোৰ বাৰ্থডে কেইদিনমান আগতেই মই তাৰ নম্বৰটো ডিলিট কৰিছিলোঁ সি মোৰ ষ্টেটাছবোৰ চাই থাকে কাৰণে মোৰ ভাল নালাগে তাৰ লাষ্ট চিন বাৰে বাৰে মোৰ চাই থকা যায় কিন্তু বা তাৰ এটাও মেছেজ নাহিলে মোৰ বাৰ্থডে দিনা মোৰ লগৰবোৰে চবেই তাৰ কথা সুধিছিলে যে সি উইশ কৰিলে নে নাই আৰু মই বহুত লাজ পাইছিলোঁ ৰাতি 8 বজাত সি মোক ফোন কৰি উইশ কৰিলে আৰু ক'লে সি বোলে পাহৰি আছিলে বা সি মিছা কথা কৈছিলে কাৰণ মোৰ ফ্ৰেণ্ডবোৰে 12 বজাত মোৰ উইশ কৰি ষ্টেটাছ ৰাখিছিলে আৰু সেইবোৰ চব সি চাইছিলে সেইদিনাই মই বুজিলোঁ তাৰ জীৱনত যে মোৰ একেবাৰে স্থান নাই দিনটো তাৰ এনেকৈ সময় নহ'লনে এটা উইশ কৰিবলৈ মই ভাবিছিলোঁ মই আকৌ ৰিলেশ্যনশ্বিপত যাম যদি সি কয় কিন্তু বা ফোন কৰিছিল যদিও কিবা অচিনাকি বন্ধুৱে কথা পতা যেন লাগিলে এনেকৈ খবৰ ল'লে গতিকে ময়ো বেছি কথা নাপাতিলোঁ আৰু বা সেইদিনাই মই টোটেলি মুভ অন কৰিলোঁ চ' ঋতুপৰ্ণা ফাইনেলি তুমি ডিচিশ্যনটো ল'লা টু মুভ অন বাট আই থিংক ইটছ অ'কে যে তোমাৰ আৰু এতিয়া আৰু ৰিগ্ৰেট নাথাকিব যে তুমি চেষ্টা নকৰিলা তুমি বহুত চেষ্টা কৰিলা তেওঁক উভতাই আনিবলৈ বা ৰিলেশ্যনশ্বিপটো স্মুথলি চলাই নিবলৈ বা ৰিলেশ্যনশ্বিপটোত থাকিবলৈ চ' এতিয়া আৰু তুমি মুভ অন কৰিলেও তোমাৰ একো গিল্ট ফিলিং নাথাকিব যে তুমি চেষ্টা কৰা নাই বা এবাৰো চান্স নিদিলা চ' আই থিংক এতিয়া যেতিয়া তুমি মুভ অন কৰিছা বা কৰিলা
আই এম চিয়'ৰ যে তুমি গিল্ট ফ্ৰী আছা আৰু তুমি একদম ৰিলেক্স হৈ গৈছা বিকজ তুমি যিমান লাগে সিমান সময় দিলা, যিমান পাৰা সিমান চেষ্টা কৰিলা, যিহেতু ৱৰ্কআউট নহ'ল তুমি মুভ অন কৰিছা, এতিয়া আৰু ইয়াত ৰিগ্ৰেট কৰিবলৈ একো নাই। যদি একেবাৰে চেষ্টা নকৰি পেলাই যদি তুমি ব্ৰেকআপ কৰিলা হয় তেতিয়া হয়তো ক'ৰবাত এটা হ'লেও গিল্ট ফিলিং থাকিলে হয়, কি জানিবা যদি মই তাক আৰু এবাৰ চান্স দিলোঁ হয়, সি যদি চেঞ্জেই হ'ল হয় বা মোক যদি ভাল পালেই হয়। এতিয়া সেই কুৱেশ্যনটোৱে নাহে। চ' আই এম গ্লেড ডেট ইউ হেভ মুভড অন। আৰু কিছু কথা লিখিছে, পঢ়ি গৈ থাকিম। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ ঋতুপৰ্ণাৰ ষ্টৰী মাই লাভ ইজ নট ফৰ ইউ। আগলৈতে লিখিছে, মই আৰু কেতিয়াও ঘূৰি নাযাওঁ পাহিবা। বহুত কান্দিলোঁ, আনকি নিজৰ জন্মদিনত সেইদিনাও হাৰ্ট হ'লোঁ। য'ত মৰম সময় খুজি কান্দিব লগা হয় তাত মই সুখী হ'ব নোৱাৰিম। মইতো দিনটো কথা পাতিবলৈও নকওঁ। মই বুজিয়ে নাপালোঁ সি যদি এনেকুৱা হয় প্ৰথমতে কিয় ইমান আন্তৰিকতা দেখুৱাইছিলে। ফিলিংছ ইমান পটককৈ সলনি হ'ব পাৰেনে? মোৰ ইমানবোৰ ফ্ৰেণ্ড থকাৰ পিছত কেৱল তাৰ লগতে কথা পাতিব ৰৈ থাকোঁ, সেইখিনিও সি বুজি নাপালে। মই ভগৱানক বহুত বিশ্বাস কৰোঁ পাহিবা। তাৰ এইবোৰ বিহেভিয়াৰ মোৰ অশান্তি লগা হোৱাত মই ভগৱানক কৈছিলোঁ যদি মোৰ প্ৰতি তাৰ সঁচা প্ৰেম সঁচা আন্তৰিকতা নাই তেন্তে আমাৰ দুয়োৰ কাৰণে ভাল বেয়া ভগৱানেই যাতে কিবা এটা কৰে, কাৰণ বা তাৰ প্ৰতি মোৰ ভাল পোৱা সঁচা আছিলে। হয়তো বা আমাৰ এৰা এৰি হোৱা ভগৱানৰ ইচ্ছা, নহ'লে ইমান ভাল পোৱাৰ পাছত সি তেনে কাম কেতিয়াও নকৰিলেহেঁতেন। ময়ো পজিটিভ হৈ ভাবিলোঁ যে মোৰ মনৰ মানুহজন সি নহয়, কোনোবা বেলেগ, আৰু মোৰ ভাল পোৱাখিনিও তাৰ বাবে, শংকৰৰ বাবে নহয়। আৰু উপযুক্ত সময়ত মোৰ মনৰ মানুহজনক মই লগ পামেই। এয়াই মোৰ লাভ ষ্টৰী বা ষ্টৰীৰ প্ৰতিটো কথাই সঁচা। আশা কৰোঁ তুমি কিবা মতামত দিবা আৰু বা হিচাপে আশীৰ্বাদ কৰিবা যাতে মোৰ জীৱনলৈ মোক ভাল পোৱা মানুহ এজন আহে। ৱেল ঋতুপৰ্ণা, থেংক ইউ ছ' মাছ, তুমি তোমাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিলা। বাট মই তোমাক এটা কথাই ছাজেষ্ট কৰিম, য়েছ শংকৰৰ লগত তোমাৰ ৰিলেশ্যনশ্বিপটো নাথাকিলেই হয় বা তেওঁ থাকিব বিচৰাও নাছিলে, গতিকে ডেফিনেটলি এই ৰিলেশ্যনশ্বিপটো কেতিয়াও ছাকচেছফুল নহ'ল হয়। কিন্তু লগতে আৰু এটা কথা ক'ম যে ডু নট ৱেইট ফৰ এনিবডি। যদি তুমি এতিয়া কাৰোবাৰ কাৰণে বাট চাই আছা তেতিয়াহ'লে সেইটো বন্ধ কৰি দিয়া। তোমাৰ জীৱনৰ টাৰ্গেটটো ভাল পোৱা বিচাৰি থকাটো হ'ব নালাগে। তোমাৰ জীৱনৰ টাৰ্গেটটো হ'ব লাগে যে তুমি সুখী হোৱা, তোমাৰ মা সুখী হওক, তুমি ছাকচেছফুল হোৱা, চাকৰি কৰা, আৰু তাৰপিছত চাবা নিজে নিজে ইউনিভাৰ্ছে কনস্পায়াৰ কৰিব আৰু তোমালৈ ভাল বস্তুবোৰ অহা ষ্টাৰ্ট কৰিব। কিন্তু তুমি যদি বিচাৰি থাকা তেতিয়াহ'লে কেতিয়াও নোপোৱা। এতিয়া বাছ এইটোৱে বিচৰা যাতে তোমাৰ লাইফটোত ভালকৈ ছেটেল হয়, তুমি যাতে ভালকৈ ছেটেল হোৱা, তোমাৰ মা যাতে হেপ্পী হয়, তুমি যাতে মাক প্ৰাউড ফিল কৰাব পাৰা, আৰু সেইটো তোমাৰ হাতত আছে। ছেকেণ্ড পাৰ্চন বা থাৰ্ড পাৰ্চন এজনৰ প্ৰয়োজন নাই, কিন্তু প্ৰেমত পৰিবলৈ ছেকেণ্ড পাৰ্চন এজনৰ প্ৰয়োজন আছে। গতিকে সেইজনক বিচাৰি নাথাকিবা, তেওঁ নিজেই এদিন তোমাৰ সন্মুখত আহি ওলাবহি। আই উইচ ইউ অল দ্য বেষ্ট। চ' এয়া আছিলে আজিৰ ষ্টৰী মাই লাভ ইজ নট ফৰ ইউ। এতিয়া আগবাঢ়ো, আকৌ এদিন লগ পাম এটি নতুন ষ্টৰীৰ সৈতে, আৰু ষ্টৰীৰ শেষতে আপুনি এড্ৰেছটি পাব, গতিকে নোট ডাউন কৰি ল'ব। So until we meet again, do fall in love. It's a great feeling. You will get to learn a lot. And always remember, I love you. 93.5 Red FM, बजाते रहो। 93.5 Red FM 93.5 बजाते रहो।